Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভালনে আশা কৰোঁ আপোনালোক চব ঠিকে আছে আমিও ঠিকে আছো তো ফাৰ্ষ্টতে আপোনালোক সকলোকে হ্যাপি ৰক্ষা বন্ধন আমাৰ দাদাহঁতো আজি আহিব দাদা এজন আহিব এজন দাদা অসমত থাকে দাদা ইয়াত থাকে তো এজন দাদাই আহিব আৰু আজি হৈছে সোমবাৰ শাওনৰ আজি তিনটা সপ্তাহৰ মানে তিনটা সোমবাৰ পৰিছে যিটো তো মই ফাৰ্ষ্টতে ঘৰৰ কাম হৈ গ'ল ঘৰত পূজা হৈ গ'ল হাজবেণ্ডো অফিচলৈ গ'ল কাৰণ হাজবেণ্ডৰ ৰক্ষা বন্ধনৰ দিনা অফিচ হলিডেজ নাথাকে তো কৃষ্ণা আয়ুষ দুইটা ঘৰতে আছে সিহঁতৰ স্কুল হলিডেজ হয় তো সিহঁতক লৈ পেলাই মই মন্দিৰলৈ যাওঁ পটককৈ গৈ মন্দিৰৰ পৰা আহি লওঁগে ঘৰততো পূজা হৈ গ'ল এতিয়া মন্দিৰত গৈ দিয়া জ্বলাই আহোঁগে আৰু সোমবাৰ আজি মোৰ ফাষ্টিং থাকিব আৰু দাদাহঁতো আহিব কেইটা বজাত পাহি ক'ব নোৱাৰোঁ 11টা 11:30 মানত পাবহি চাগে তো বোলো আজি আমাৰ দাদাহঁত আহিব যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি কৰিছোঁ আশা কৰোঁ আপোনালোক ভিডিঅ'টো লাষ্টলৈকে চাব অ'কে না তো মই এতিয়া ফাৰ্ষ্টতে মূৰটো বান্ধি লওঁ মূৰটো ধুইছিলোঁ কাৰণে খুলি থৈছোঁ মূৰটো বান্ধাৰ পিছত মই মন্দিৰলৈ যাওঁ বস্তু ৰেডি কৰি থৈছোঁ সিহঁত দুটাকো গা পা ধুৱাই বাপেকে থৈ গৈছে কাৰণ ৰাতি মোৰ কাম ধেৰ হ'ব বুলি সেইকাৰণে দুইটাকে গা পা ধুৱাই ৰাতিপুৱাই বাপেকে ৰেডি কৰি থৈ গৈছে তো মই এতিয়া মন্দিৰলৈ যাওঁ অ'কে না তো আপোনালোক মোৰ ভিডিঅ'টো বনি থাকিব লাষ্টলৈকে আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ দুইটাকে লৈ যাওঁ বুলি ভাবিছোঁ কাৰণ সিহঁতৰ আজি হলিডেজ গা পা ধুৱাই মেলি ৰেডি হৈ গ'ল তো সেইকাৰণে সিহঁত দুইটাকো লৈ আহিলোঁ মন্দিৰলৈ এইভাগ হৈছে হনুমান টেম্পল মানে কি এই মঙলবাৰ আৰু শনিবাৰে খোলা হয় এইভাগ আৰু ইফালে শনিদেৱৰ মন্দিৰ আৰু ইয়াত মানে বাহিৰত সৰুকৈ শিৱলিংগ আছে ইয়াত আপুনি নিজৰ পচন্দত পূজা কৰিব পাৰে ভিতৰত আপুনি অনলি পানী ঢালিব পাৰে বা ধূপ জ্বলাব পাৰে ভিতৰত ইমান আপুনি টিকেট কৰি পূজা কৰিব পাৰে বাহিৰত আপোনাৰ নিজৰ মছজিদ কৰিব পাৰে কিন্তু ভিতৰত কেমেৰা এলাউড নাথাকে সেইকাৰণে মই ভিতৰত ভিডিঅ' নবনালোঁ বাহিৰৰ পৰা বনালোঁ তো আমাৰ পূজা হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ ইমানেই ৰ'দ ওলাইছে ৰ'দ ৰাতিপুৱা ওলাই আৰু আকৌ দুপৰীয়া সময়ত বৰষুণ দিয়ে ডেইলি এনেকুৱাই হৈ আছে এইফালে ককায়েকে তাক চেণ্ডেল পিন্ধাই দিছে এনেকুৱা মৰম সিহঁত দুইটা ঘৰতো থাকিলে বহুত ভাল বাহিৰলৈ আহিলে ইমান ধুনীয়াকৈ থাকে ঘৰত গ'লে দুইটা কুত্তা বিল্লিকৰ নিচিনাকৈ কাজিয়া কৰে তো দুইটা ঘৰত আহি মানে যোৱাৰ সময়তে মই গাখীৰ গৰম কৰি সিহঁতৰ কাৰণে ঠাণ্ডা কৰিবলৈ ৰাখি গৈছিলোঁ আহি বোলো সিহঁত দুটাক গাখীৰ খাবলৈ দিছোঁ কাৰণ কৃষ্ণাক দাৱাই আছে এতিয়াও খাই আছে সি দাৱাই খতম হোৱা নাই তো মই ৰাতিপুৱা মন্দিৰলৈকে নোযোৱালৈকে মানে কি ঘৰত পূজা হৈ মন্দিৰ নোযোৱালৈকে মই চাহ পানী একোৱে নাখাওঁ তো এতিয়া মই চাহকণ খাই লওঁ তাৰপিছত আকৌ দাদাহঁত অহাৰ সময়ত ধৰক ভাত পানী বনাব লাগিব মোৰ ফাষ্টিং হ'ল কি হ'ল সিহঁতৰ কাৰণেতো বনাবই লাগিব তো মই দাদাহঁতৰ কাৰণে এই লাইগিজোপা থৈ দিছিলোঁ মই এদিন বনাই খাইছিলোঁ আপোনালোকক মই ভিডিঅ' দেখুৱাইছিলোঁ যে এতিয়া এইকেইজোপা মই দাদাহঁতৰ কাৰণে ৰাখিছিলোঁ মই ইমান কষ্টত ডাঙৰ কৰিছোঁ মই মৰি যাব বুলি ভয় ইয়াত দিছেনে পাৰ আহি বহি গোটেই কেইজোপা বেয়া কৰি থৈ গ'ল এই তিনিজোপাহে অলপমান ভাল হৈ আছে মই বোলো আজি দাদাহঁত আহিব যেতিয়া সিহঁতকো বনাই খুৱাই দিওঁ কাৰণ হায়দৰাবাদত থকা সকলে লাই পাত খাবৰ কাৰণে বহুতে মন কৰে কাৰণ আমাৰ ইয়াত লাই পাত বিচাৰি নাপায় সেইকাৰণে এইকেইজোপা তাহাঁতৰ কাৰণে থৈ দিছিলোঁ তো তেনেকুৱাতে আমাৰ ঘৰৰ কাষতে মানে কাষৰ ৰুমটো নতুন ফেমিলি আহিছে মানে 3 মাহ মান হৈছে সিহঁতৰ ঘৰতো 3জনী ছোৱালী আছে সিহঁতেও ৰাখি বান্ধি থৈ তো ওচৰৰ ছোৱালীকেইজনী আহি সিহঁতক ৰাখি বান্ধি থৈ গ'ল মানে নতুন ফেমিলি এটা আহিছে ঘৰৰ কাষত সিহঁতৰ ছোৱালী 3জনী সিহঁতৰ ঘৰৰ ল'ৰা নাইকিয়া তাৰপৰা সিহঁতে বান্ধি থৈ গ'ল এতিয়ালৈকে আমাৰ মালিকৰ ঘৰৰ ছোৱালীকেইজনী অহা নাই সিহঁত চাগে আমাৰ হাজবেণ্ড অফিচৰ পৰা অহা সময়ত আহিব চাগে লাঞ্চৰ টাইমত আহি সিহঁতে বান্ধি থৈ যাবহি কাৰণ আমাৰ হাজবেণ্ডকো বান্ধে মোকো বান্ধে সিহঁতকো বান্ধে সেইকাৰণে সিহঁত অকণ দেৰিকৈ আহিব এইবাৰ নতুনকৈ সিহঁতে বান্ধিছে কাষৰৰ আৰু আহিব বেলেগো আহিব কিন্তু মানে নিজৰ বায়েক ভৈনীয়েক নাই যদিও লোকে সিহঁতৰ ৰাখি দিনাখন হাত দুইটা ফুল কৰি দিয়ে দুইটাকে ভাল লাগে সেইটো কাৰণে আমাৰ হাজবেণ্ডৰ কোনো চিষ্টাৰ নাইকিয়া তো সেইকাৰণে আৰু বেছি হাজবেণ্ডকো বান্ধে কাৰণে ভাল লাগে আৰু তাও কোনো চিষ্টাৰ নাই হেৰি কৰে বুলি তো মই ভাবিছোঁ মই ভাত বনাওঁ এফালে দালি লগাই দিছোঁ আৰু কি বুলি কয় বেঙেনাৰ মছলা বনাম বুলি ভাবিছোঁ আৰু দাদাহঁতলৈ যিকেইজোপা লাই পুলি থৈছোঁ সেইকেইটাও সিহঁতক ভাজি দিম বুলি ভাবিছোঁ তো মই ভাতত লাগোঁ ফাৰ্ষ্ট কাৰণ এতিয়া 11:30 বাজি গ'ল মোৰ টাইম আৰু 1.5 ঘণ্টাত মই ভাত ৰেডি কৰিব লাগিব কাৰণ 1টা বজাত মানুহটো আহিব ভাত খাবৰ কাৰণে তো 1.5 ঘণ্টাত মই ভাত পানী ৰেডি কৰি দিওঁ অ'কে তো আপোনালোক মোৰ ভিডিঅ'টো বনি থাকিব
তো এইফালে মই দালি বনাইছোঁ, টমাটাৰ দাল বনাইছোঁ আৰু এইফালে মই বেঙেনাৰ মছলা বনাইছোঁ। এইফালে ভাত ধুই থৈছোঁ, চাউলখিনি ধুই থৈছোঁ। এইফালে মই মছলা বেঙেনা ভাজি আছোঁ। আমাৰ দাদাই মছলা ভাজি বহুত ভাল পায়। তো তেনেকুৱাতে দাদাহঁতো আহিলে। তো এইমাত্ৰ সিহঁতক চাহকণ দি মেলি আজৰি হ'লোঁ। চাহ খোৱাৰ পিছতে মোমায়েকহঁতৰ লগত তাৰ খেলি আছে। সিহঁতে মোমায়েকহঁত আহিলে ইমানে ভাল পায়, কাৰণ ঘৰত কোনো নাহে যে। দেখিছেনে, মোমায়েকৰ পিছত উঠি ঘূৰি ফুৰিছে। মানে মোমায়েকহঁত আহিলে সিহঁতে খালী বহিবলৈ নিদিয়ে, সিহঁতৰ লগত খেলাতে লাগি থাকিব সিহঁত দিনটো। তো এইফালে মই লাই কেইজোপা উঘালি আনিলোঁ, দেখিছেনে, এমুঠি হ'ল। দাদাহঁতে দেখি চখ খালে, তই লাই কেইজোপা ইমান ধুনীয়াকে ডাঙৰ কৰিলি যে আকৌ। মানে মই তাক লাষ্ট টাইম ভিডিঅ' কলত দেখুৱাইছিলোঁ যে মই লাই শাক খাইছোঁ বুলি কওঁতে, তেতিয়া তই খা, আমাক এৰি পেলাই তই খা তেনেকে কৈছিলে। এতিয়া সিহঁতৰ কাৰণে বনাইছোঁ। এতিয়া মই সিহঁতক ৰাখি বান্ধি লওঁ। এইটো হৈছে আমাৰ দাদা, এইটো মাজু দাদা হয়, ডাঙৰ দাদা আসামত থাকে। তো আমি কেনেকে ৰাখি আমাৰ হায়দৰাবাদৰ ষ্টাইলত আপোনালোকেও চাওক। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहनों है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, सबका कहना है। जब से मेरी आंखों से हो गई तू दूर, तब से सारे जीवन के सपने हैं चूर। जब से मेरी आंखों से हो गई तू दूर, तब से सारे जीवन के सपने हैं चूर। आंखों में नींद ना, दिल में चैना है, एक हजारों में मेरी बहना है, सारी उम्र हम संग रहना है। फूलों का तारों का सबका कहना है, ये ना जाना दुनिया ने तू है क्यों उदास, तेरी प्यासी आंखों में प्यार की है प्यास। ये ना जाना दुनिया ने तू है क्यों उदास, तेरी प्यासी आंखों में प्यार की है प्यास। आ मेरे पास आ, कह जो कहना है। এই ল'ৰাজন আমাৰ দাদাৰ লগত আহিছে, আমাৰ গাঁৱৰে হয়। সিও দাদাৰ লগত আহিছে আৰু মোৰ ভাইটি হয়, সি মোতকৈ সৰু। তাকো মই ৰাখি বান্ধি দিছোঁ। एक हजारों में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तार। তো সিহঁতক ৰাখি বন্ধাৰ পিছত মই ভাতত লাগিছোঁ। এইফালে মই লাই শাক ভাজি আছোঁ, আলু এটা দি পেলাই বনাইছোঁ, কাৰণ পাত কেইটামান যে, সেইকাৰণে আলু এটাও দি লৈছোঁ। সেইখিনি ভাজি হৈ গ'ল। আৰু এইফালে মই বেঙেনা চব্জিও বনাই আছোঁ, লগতে বেঙেনা মছলা, আৰু এইফালে ৰাইচ হৈ আছে। তো হোৱাৰ পিছত সিহঁতক খাবলৈ দিম আৰু। তেনেকুৱাতে আমাৰ মালিকৰ ঘৰৰ ছোৱালীকেইজনী আহিলে ৰাখি বান্ধিবলৈ, আমাৰ ল'ৰা দুয়োটাক, আৰু আমাৰ হাজবেণ্ডো আহিলে অফিচৰ পৰা। কাৰণ 1টা বজাত আমাৰ হাজবেণ্ড অফিচৰ পৰা আহে যায়, সেইকাৰণে সিহঁতে সেইটো টাইমতে আহি ৰাখি বান্ধেহি। কাৰণ আমাৰ হাজবেণ্ড চবকে 4টাকে বান্ধে। ইয়াত না মাইকী মানুহো বান্ধে, আপুনি ককাকক বান্ধিব, আইতাকক বান্ধিব, চবকে বান্ধে। মানে ইয়াৰ অকল ভাই ভনীয়ে নহয়, চবকে বান্ধে। তো আমাৰ ল'ৰা দুটাক সিহঁতে প্ৰতিটো বছৰতে বান্ধে। যেতিয়া আমি সিহঁতৰ ঘৰলৈ আহিলোঁ, তেতিয়াৰ পৰা সিহঁতে বান্ধে। এইফালে আমাৰ 2টা হৈ গ'ল। এইফালে আমাৰ হাজবেণ্ডক বান্ধিছে। সিহঁতৰ 3জনী ছোৱালীয়ে 3ডাল বান্ধে, মোকো বান্ধে, আমাৰ হাজবেণ্ডো আমাৰ ল'ৰা দুটাক মানে 3ডাল ৰাখি সিহঁতে বান্ধি থৈ যায়। তো মানে প্ৰতিটো বছৰ ভাল লাগে, সিহঁতে আহি আমাৰ ল'ৰা দুটাকো ৰাখি বান্ধে। এইফালে মোৰ ৰাখি দেখিছেনে, সিহঁতে বান্ধি থৈ গৈছে। তো ৰাখি বান্ধি সিহঁত গ'লগে, আৰু আমাৰ দাদা আমাৰ হাজবেণ্ড চবে ভাত পানী খাই ল'লে। আমাৰ হাজবেণ্ডো অফিচলৈ গ'লগে, কাৰণ তাৰ আজি হলিডেজ নাই যে, তাৰ অফিচ আছে। তেনেকুৱাতে না আমাৰ ইমান জোৰছে বৰষুণ আহিলে নহয়, বহুত জোৰছে বৰষুণ আহিছে। ডেইলি না আমাৰ হায়দৰাবাদত ৰাতিপুৱা ইমান গৰম হ'ব, মানে কি দুপৰীয়া 3:30 2টা মানৰ ভিতৰত না ইমান দুপলপটীয়া বৰষুণ। আৰু এইফালে দিছেনে, সেইখন হৈছে চুইট দোকান। আজি চুইট দোকানখন ৰাতিপুৱাৰ পৰা ইমানে মানুহ আছে ন, মানে কি মই দেখি বিচুতি, আৰু ইমানে মানুহ ভিৰ হৈ আছে, গোটেই ৰাস্তাৰ জাম হৈ আছে। তো এইফালে আমাৰ মানে কি দাদাহঁতো যাবলৈ ওলাইছে, সিহঁতে অটো বুক কৰিছে যাবৰ কাৰণে।
আমাৰ ঘৰৰ পৰা আধা ঘণ্টা ৰাস্তা হয় সিহঁতৰ ৰুমৰ কাৰণে। এইফালে আমাৰ ল'ৰা দুয়োটা মানে বেলকনিৰ পৰা সিহঁতক বাই বাই কৈ আছে। যেতিয়াই সিহঁত আমাৰ ঘৰলৈ আহে না, যোৱাৰ সময় আমাৰ ডাঙৰ ল'ৰাটো কান্দিবলৈ ল'ব, দেখিছেনে মূৰ ফুলাই আছে। এতিয়া মই তাক বুজাই আছোঁ যে মামা আকৌ আহিবা আহিব বুলি, তো সি সেইকাৰণে মূৰ ফুলাই আছে। তো আমাৰ দাদাহঁত সিহঁত গ'লগৈ, ময়ো এফালে যাবলৈ আছে, মই দাদা এটাক ৰাখি বান্ধিবলৈ যাবলৈ আছে। তো মই পটককৈ গৈ সিহঁতক ৰাখি বান্ধি থৈ আহোঁগৈ, অ'কে না। তো এয়া আমি আহি পাই গ'লোঁ। সিহঁতৰ ছোৱালীজনী আৰু এইজনী মানুহজনী মোৰ বান্ধৱী, মানে কি দিদি বা বুলি মাতোঁ মই তাইক, আকা বুলি মাতোঁ। তো আমাৰ ল'ৰা দুটাক সিহঁতেও যেতিয়াৰ পৰা মই তাইৰ লগত মিলিছোঁ তেতিয়াৰ পৰাই আমাৰ ল'ৰা দুটা সিহঁতেও ৰাখি বান্ধে। আৰু মই সিহঁতৰ হাজবেণ্ডকো মই ভানো আনৈয়া বুলি মাতোঁ। ইয়াত দাদাক আনৈয়া বুলি কয় তেলেগুত, আৰু বায়েকক নে আকা বুলি মাতে। তো প্ৰতিটো বছৰ সিহঁতে আহি বান্ধিবহি আৰু মই সিহঁতৰ হাজবেণ্ডক বান্ধোগে, কাৰণ সিহঁতৰ হাজবেণ্ডৰ মানে বায়েকজনী অকণমান দূৰত থাকে, সেইকাৰণে বান্ধিব আহিব নোৱাৰে কাৰণে মই প্ৰতিটো বছৰ সিহঁতক বান্ধোগে। এইফালে দুইটা সিহঁতৰ ছোৱালীকেইটাৰ লগত খেলি আছে। তো আমাৰ ৰাখি হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাওঁগে। বৰষুণ কিনকিনাই আছে। তো আমি আহি পাই গ'লোহি ঘৰত। আহি পেলাই মই মুখ হাত ধুই পেলাই দিয়া জ্বলাই ল'লোঁ, কাৰণ মোৰ ফাষ্টিং আছে। সন্ধিয়া দিয়া জ্বলোৱাৰ পিছতে মোৰ ফাষ্টিং খতম হ'ব। তো সেইকাৰণে মই দিয়া আগতীয়াকৈ আহি জ্বলাই ল'লোহি। এতিয়া একদম অকণ মাথাটো ঘূৰা নিচিনা লাগিছে, ভোক লাগিছে, কাৰণ আজিৰ দিনটোত বেছি অলপমান ঘূৰা হ'ল, ইফালে সিফালে যোৱা হ'ল, মন্দিৰলৈ গ'লোঁ, ইফালে ৰাখি বান্ধিবলৈ গ'লোঁ, আৰু দাদাহঁত আহিলে বুলি ঘৰত অলপমান বেছি কাম হৈ গ'ল, মানে কি বনোৱা মেলাটো হেৰি হৈ গ'ল। তো অকণ ভাগৰি গ'লোঁ, আৰু এইকেইদিন বেছি কামো হৈ আছে ঘৰত, পূজা চলি আছে, আৰু এতিয়াও আকৌ কৃষ্ণ জন্মাষ্টমী আহিছে। তো সেয়া পূজাৰ কাৰণে আকৌ ৰেডি হ'ব লাগিব। তো সেয়া আমাৰ দিনটো আজি এনেকৈয়ে গ'ল। আমাৰ চেলিব্ৰেশ্যন, ৰাখি চেলিব্ৰেশ্যন এনেকৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু আপোনালোকে কেনেকৈ চেলিব্ৰেশ্যন কৰিলে জনাব। তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি, আৰু এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি। নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰিবলৈ, আৰু লাইক কৰিবলৈও নাপাহৰিব আপোনালোকে। ৰাতিলৈ আকৌ ব্ৰেকফাষ্ট বনাব লাগিব। ৰাতি মই ভাত নাখাওঁ, আকৌ ব্ৰেকফাষ্টকে বনাই কিবা এটা খাম। তো সিহঁতেও ব্ৰেকফাষ্টকে খাব চাগে ৰাতিলৈ। তো সেইটো কাৰণে তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি আমাৰ চেলিব্ৰেশ্যন এনেকৈ গ'ল, আৰু আপোনালোকৰ কেনেকৈ চেলিব্ৰেশ্যন হ'ল জনাব। তো আকৌ এনেকৈ লগ পাম নেক্সট এটা ভিডিঅ'ত পাৰি, অ'কে না। বাই বাই, টেক কেয়াৰ, গুড নাইট সকলোকে।